মানে চৰকাৰে আমাক যেনেকৈ পাৰে তেনেকৈ চলাই আছে আৰু ঠগি আছে মানে বান্দৰ নচুৱাই দিছে বান্দৰ তাৰমানে সেয়া চব বান্দৰৰ মাষ্টৰ আমিবোৰ হ'লো বান্দৰ হয়নে হয়নে আজি এখাৰ দালি খাব নোৱাৰা হ'ল নাইকিয়া অভাৱী মানুহে 1 কেজি আলু খাব নোৱাৰা হ'ল 1 কেজি মাংস খাব নোৱাৰা হ'ল এখাৰ মাছ খাব নোৱাৰা হ'ল কাচিন তেল নাপাত্তা হ'ল কাচিন তেল নাপাত্তা হ'ল লাইন থাকিল বুলি কাচিন তেল নালাগে মানুহক লাগিব লাগে নালাগে লাগিব লাগিব আচ্ছা অসমৰ ডিগবৈ শিৱসাগৰ ডিগবৈ বিক্ৰী হ'ল আমি কি নাজানো আচল কাৰখানাবিলাক বেচিলে আৰু এইপিনে দক্ষিণ পাৰতে কি নুমলীগড়ত এনেকুৱা এটা গাভীৰ অসমৰ ভিতৰত কাৰখানা আছিলে হয়তো বিক্ৰী হ'ল তাৰমানে জেগা চাই হাত দিছে য'ত পেলাই টকা বস্তা হিচাপ পায় ঠিক এনেকুৱা জেগাত হাত ঠিক 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 হয়নে আচ্ছা এতিয়া যে উচ্ছেদবিলাক কৰি আছে ভাল কাম কৰিছেনে উচ্ছেদবিলাক কি উচ্ছেদ কৰিছে মই বুজি পোৱা এই যে ঘৰ চৰবিলাক অবৈধ শিল খাকোতে হওক বা য'তে হওক ঘৰবোৰ যে ভাঙি আছে সৰু সৰু ল'ৰা ছোৱালী থাকিবলৈ জেগা নাই আচ্ছা ঘৰবিলাক ভাঙিছে ঘৰ তেওঁলোকে এতিয়া বিজেপি চৰকাৰে ধেৰ দিছে পকা ঘৰ কিন্তু ভঙাটো দুৰ্নীতি ন ভঙাৰ আগত চৰকাৰী হওক মৰকাৰী হওক ভঙাৰ আগত ৰাইজৰ সংস্থাপন দি ল'ব দিব লাগে একদম ৰাইজৰ সংস্থাপন দি লৈ তোমালোকৰ মাটি দৰকাৰ হৈছে তেতিয়া তোমালোকে তাই সিদ্ধান্ত কৰা এটা সিদ্ধান্ত কৰা মই যেনিবা কিছুমান চৰকাৰী মাটিত বহি আছোঁ মাটিখিনি যেনিবা চৰকাৰৰ ৰজাৰ আৱশ্যক হ'ল কিন্তু মোৰ ঘৰটো চিধাই গৈ এবেচনকৈ ভাঙি পেলালে নহ'ব তাৰ আগতে সিদ্ধান্তটো কৰি ল'ব লাগে তেওঁক প্ৰথমতে তেওঁক আমি কংগ্ৰেছে আনি পেলাই শিক্ষামন্ত্ৰী বনাইছিলোঁ ঘৰত সোমাই আছিল এতিয়াহে ইয়াৰ বাগৰিলে মুদিলে এতিয়াহে বাগৰিছে আগতো ঘূৰ কংগ্ৰেছ হয় নহয় ঘৰৰ ভিতৰত সোমাই আছিলে আমাৰ কংগ্ৰেছে উলিয়াই আনি চিধাই শিক্ষামন্ত্ৰী সিংহাসন দিলে এতিয়াও বাৰু শিক্ষামন্ত্ৰীতে আছে বাৰু এতিয়া মুখ্যমন্ত্ৰী হয় নেকি এই চোমখোলা লোভত সেইবোৰ কৰি ফুৰিছে এটা চোমখোলা বুদ্ধি তাৰমানে হয়নে হয়নে আমাক শিকাব খেলৰ খেল ফকৰি কিহৰ নে ঘৰ আমাৰ এই গহপুৰত নাই নাই বৃদ্ধ পেঞ্চন মই লোৱা নাই ডেকা ডেকাই খাইছে বৃদ্ধ পেঞ্চন ঘোষ দি আমাক নালাগে মই লোৱা বৃদ্ধ পেঞ্চনকেইটা মোৰ নিচিনা নাইকিয়া এজনে খাওকচোন সেইটোৱে মোৰ আনন্দ বঢ়িয়া কথা কৈছে সেইটোৱে মোৰ আনন্দ ঘৰ ঘৰ এই কংগ্ৰেছৰ দিনতে ঘৰ বিচাৰি মই নিজে বনাই লোৱা সেই চৰকাৰৰ কথাই কৈছোঁ নাই এতিয়া বিজেপি চৰকাৰে ঘৰ পাইছে নাই পোৱা সঁচাই কৈছোঁ কোনে ইনকুৱাৰী কৰিলে লাষ্ট লিষ্টত পাম হেনো লাষ্টৰ লিষ্টত লিষ্ট কেইবাখনো দিছে নহয় টকাটো 3 কিস্তি দিছে নহয় পঞ্চায়তৰ মই মানুহেই খোলেঙি পঞ্চায়তত আহিব ঘৰ আহিবই ঘৰ গেছ এছৰ মোক খেল নাই মই গেছত ভাত খাই পেটডাল গেছ কৰি নলওঁ মোৰ খৰি মিঠা আছে গেছ বিচাৰি গেছডাল দৰকাৰী গেছ মানে কি শব্দটো পেটত যে মানুহৰ গেছ হয়